না গণি গণি কৰিবা না জুখি কৰিবা, যেতিয়াই কৰিবা চেষ্টা অন্তৰ খুলি কৰিবা। দুখ নকৰিবা, আশা তোমাৰ সৰু নহয়। তুমি সেইটো কৰিব পাৰা যোনটো বেলেগে নোৱাৰে। কামৰ ভয়ত ঘূৰি আহিলে একো লাভ নহয়। মনত ৰাখিবা কোনেও এক ৰাতিত সফল হোৱা নাই। যদি চব সুখ পোৱা হ'লে ফ্ৰীতে, তেতিয়া কোনেও কষ্ট কৰিব লগা নহ'লহেঁতেন। যদি আপুনি আৰ্থিক অৱস্থাৰ কাৰণে দুখীয়া আছে, তেতিয়া একো কথা নাই। আপোনাৰ চিন্তা ভিক্ষাৰীৰ হ'ব নালাগে। যাৰ বিচাৰি বিচাৰি কাম হৈ যায়, অৱশেষত তাৰ কি হয় কোনেও গম নাপায়। যদি সফলতাৰ ভোক থাকে অন্তৰত, তেতিয়া ভৰি নিজে নিজেই আগবাঢ়িব সফলতাৰ ফালে। লক্ষ্য বেছি দূৰত নাই, কিন্তু চেষ্টা অলপ সোনকালে কৰা। আজি মনে মনে চেষ্টা কৰি লোৱা, কাৰণ কালি সফলতাৰ কাহিনী লিখিব আছে। এইটো কথা মনত ৰাখিবা, যিবিলাকে সফলতাৰ পাৰ্টি বিচাৰিব আহে, সেইবিলাকে কেতিয়াও তোমাৰ কষ্টত লগত নাথাকে। নিজৰ সৰু সৰু কষ্টক দূৰ কৰিব লাগে, কাৰণ মানুহে পাহাৰৰ লগত ওজত নাখায়, সৰু সৰু শিলগুটিৰ লগতহে ওজত খায়। চিলা কেতিয়াও কাঠ নাখায়, কাঠ খাই অকল সূতাহে। কিন্তু মানুহে কয় চিলা কাঠ খাই গ'ল বুলি। ঠিক সেইদৰে চব সময়তে মানুহ বেয়া নাথাকে, তাৰ সময় বেয়া থাকে, কিন্তু মানুহে মানুহটোকেই বেয়া বুলি কয়। সময় সলনি হ'বলৈ বেছি দেৰি নালাগে, সেইকাৰণে অধিক কাকো অহংকাৰ কৰিব নালাগে। আৰু আপোন মানুহক কেতিয়াও পাহৰিব নালাগে। মানুহ এটা দোকান হয়, আৰু মুখখন তাৰ তলা হয়। যেতিয়া দোকান খোলে, তেতিয়া গম পোৱা যায় দোকানখন সোণৰ নে কয়লাৰ। এটা কথা সদায় মনত ৰাখিবা, যোনে তোমাৰ ওচৰত আহি বেলেগৰ কথা কয়, সি তোমাৰ কথাও গৈ চাগে বেলেগৰ ওচৰত কয়। সেইকাৰণে লগৰ অলপ ভাবি চিন্তি বনাবা। বেয়া পৰিস্থিতিত কেতিয়াবা সহায় বিচাৰিব লগা হ'লে ভাবি চিন্তি বিচাৰিবা, কাৰণ বেয়া পৰিস্থিতি অলপ সময়ৰ কাৰণে থাকে, কিন্তু সহায় গোটেই জীৱন কাৰণে থাকি যায়। মানিছো আপুনি আজি বেয়া পৰিস্থিতিত আছে, কিন্তু জীৱনত যিমান বেয়া পৰিস্থিতি আহে, মানুহ সিমানেই শক্তিশালী বনি যায়। আৰু আপুনি যিমানেই শক্তিশালী বনি যাব, আগত গৈ আপোনাৰ জীৱন সিমানেই সহজ হৈ যাব। শেষত অকল এইটোৱেই ক'ব বিচাৰোঁ, অকল ভাবি থাকিলে নহ'ব, আৰম্ভ কৰক। অকল কচম খালেই নহ'ব, কৰি দেখুৱাওক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই প্ৰেম, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।